নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। মন যায় ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু এতিয়া ৰাতিপুৱা প্ৰায় ওলাই আহিছোঁ ফিল্ডলৈ দৌৰিম বুলি। আৰু কেইবাদিনো ফিল্ডলৈ অহা নাই, বানপানী হৈ আছিলে, আপোনালোকে গম পায় বাৰু। আৰু ফিল্ডখনো আমাৰ অলপ বুৰি গৈছিলে, অলপ আধাটো বুৰি গৈছিলে, সেইকাৰণে আমি ফিল্ডলৈ আহিবলৈ অলপ দিগদাৰ হৈছিলে। দৌৰ চৌৰ মাৰিবৰ কাৰণে ভাল আৰু ফিল্ডলৈ আহি থাকোঁ। ফিল্ডখন আধা বুৰি গৈছিলে, সেইকাৰণে আমি এইদিনা ফিল্ডলৈ অহা নাছিলোঁ। আৰু এতিয়া ফিল্ডলৈ আহিবলৈ ল'ৰা ছোৱালীবিলাক আৰম্ভ কৰিছে, দৌৰ চৌৰ মাৰি আছে। আৰু ময়ো এনেই অলপ চলপ দৌৰ মাৰোঁ, এনেই গাটো ভাল লাগে সেইকাৰণে আজি ওলাই আহিছোঁ ফিল্ডলৈ দৌৰিম বুলি। আৰু আগত গৈ আছে পোৱালি দুজনী, তেখেতলোকে পোৱালিকেইজনী দৌৰিবলৈ যায় আৰু ময়ো যাওঁ লগতে। আৰু এইটো ৰাস্তাই আমি নামি যাম এতিয়া। এইখিনি পানীয়ে বুৰিছিলে, সেইকাৰণে এইটো বোকা হৈ আছে ৰাস্তাটো। আৰু এইফালে মই এনেকৈ বাচি বাচি যাব লাগিব। এইখিনি গোটেইখিনি বুৰিলে পানী, আৰু এতিয়া বোকা হৈ আছে। ফিল্ডত যাওঁ, দুপাকমান দৌৰিব লাগিব, মন চনবোৰ ভাল লাগিব। সদায় দৌৰ চৌৰ মাৰি থকা মাজতে ৰখি দিলে মানে গাটো কিবা গধুৰ লাগে, সেইকাৰণে দৌৰ মাৰি থাকোঁ আৰু ভাল লাগে মন চনবিলাক, আৰু কাম চাম কৰি ভাল লাগে দিনটোৰ কাৰণে। যিসকলে সদায় দৌৰি থাকে তেখেতলোকে গম পায় আৰু কেইদিনমান যদি বহি দিয়ে গাটো কেনেকুৱা লাগে। আৰু এইবিলাকে ল'ৰাবিলাকে দৌৰি দৌৰি বোকা কৰি দিছে, দেখিছেনে বাৰু? কাৰণ ইণ্টাৰভিউ পালেহি বেছি দিন নাই, সেইকাৰণে সিহঁতি পূৰা লাগি গৈছে দৌৰাত। ফিল্ড বোকা বনাই পঠিয়াইছে, আৰু মই যাম এতিয়াই মাজে মাজে। বন্ধুসকল, এনেকৈ দেহাটোৰ কাৰণে যিখিনি কাম কৰিব লাগে কৰি ল'লোঁ। আৰু এতিয়া যাওঁ ঘৰলৈ। দৌৰ চৌৰ কেইপাকমান মাৰিলোঁ, অলপ চলপ বুকডাউন মাৰিলোঁ, দেহাটো অলপ ফ্ৰী লাগিছে। বহুত দিনৰ মূৰত মাৰিছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া যাওঁ ঘৰলৈ, তাৰপিছত ঘৰত গৈ যাম দোকান। কি কি হৈ আছে, কি কি নাই হোৱা আপোনালোকক দেখাই থাকিম আজি দিনটো। ব'লক। আৰু ঘৰ পাই যাম এতিয়া অলপ পাছতে। তাৰপাছত গা চা ধুই লওঁ, তাৰপাছত গৈ আছোঁ দোকান। টাউন যাবলগীয়া হয় নেকি। ঘৰ আহি পালোঁহি, মানুহজনীয়ে ক'লে বোলে ঔটেঙা কলি লাগে হেনো, কচু হিয়লি আনি থৈছে, কচু হিয়লি খাব বোলে আজি। আৰু এইডাল লাঠি ল'লোঁ, লাঠি লৈ এতিয়া ঔটেঙা জোপা ওচৰলৈ আহিছোঁ। আমাৰ বাৰী চুকতে এজোপা ঔটেঙা, ৰান্ধনীক বনাবলৈ দিব লাগিব ন, নহ'লে জানো ভাতটো ক'ৰপৰা দিব। নহ'লে সুন্দা ভাত দি দিব, সুন্দা ভাত খাই দোকান যাব লাগিব। সেইকাৰণে ঔটেঙা কেইটামান পাৰি দিয়ে ভাল, কচু হিয়লি আনি থৈছে বোলে, আৰু কিয় মাছ চাছ দি বনাব। আৰু ঔটেঙা আছে লাগি সৰু সৰুকৈ, এইবিলাক ফুলিছে। কলি ঔটেঙা এইবোৰ লাগি আছে। কেইটামান ঔটেঙা পাৰি লওঁ, তাৰপাছত গৈ আছোঁ ঘৰত। আৰু এইফালে কচু আমাৰ খান্দিব হৈছে, প্ৰায় অলপ দিন বাকী আছে বাৰু। এইফালে আমাৰ বাগানৰ পাতো ছিঙিব পৰা হৈ আছে, ধুনীয়া হৈ আছে। ঔটেঙা অকল এপাহ পাৰিব পাৰিলোঁ, আৰু বেলেগ বস্তু এটা পালোঁ। ঔটেঙা অকল এটা হ'ল এইটো, আৰু হৈ গ'ল এটা মাটি কঁঠাল পালোঁ। এইবাৰ যাওঁগৈ ঘৰলৈ, ব'লক। দোকান আহি গ'লোঁ, এইকেইটা এতিয়া আমাৰ তাজা খাই আকৌ। এইপিনে ছাৰ কেলৈ লাজ খোৱানো, কেমেৰাত লৈ কেলৈ লাজ খোৱা? বন্ধুসকল গা চা ধুই আহি গ'লোঁ এবাৰ দোকানলৈ, ওলাই আহিলোঁ আৰু দিনটোৰ কাৰণে পইচা ঘটিবৰ কাৰণে আহি গ'লোঁ।
কাক কিমান গালি খাম, কাক কিমান মেনেজ কৰিবলগীয়া হয় হ'ব আৰু দিনটোৰ কাৰণে এনেকৈ। আৰু যি কি নহওক মানুহৰ জীৱনেই এনেকুৱা, ঘৰত বহি থাকিলেতো নহ'ব, কামটো কৰিবই লাগিব। খোজকাঢ়ি আহি আছিলোঁ, এখন বাইক পালোঁ, তাতে বহি খোজকাঢ়ি আহিলোঁ। দোকান পাই গ'লে, দোকানটো খুলি লওঁ, তাৰপৰা আপোনালোকৰ লগত কথা পাতি আছোঁ। দোকানত বহি আছোঁ আৰু কাষ্টমাৰ দুই এটা আহি আছে, আৰু এইভাগে দিনটো যাব আৰু আমাৰ দোকানী জীৱন। এইফালে এজন আছে আৰু এইফালে এজন লুকাই আছে, এনেকৈ লগৰবোৰৰ লগত দিনটো কটাওঁ আৰু দেখা যায় গধূলিলৈকে কি কি হয়। বন্ধুসকল সন্ধিয়া হ'ব হৈ গ'ল, কাষ্টমাৰ যিটো সময়ত আহে একদম পূৰা সৰহকৈ আহে, আৰু যেতিয়া নাহে মানে, আৰু যেতিয়া আহে মাথা বেয়া হৈ যায়। আৰু এতিয়া এনেকৈ বহি আছে, যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল দোকান বন্ধ হৈ গ'ল প্ৰায়, এতিয়া যাম ঘৰলৈ, আৰু এইফালে চব পালা চালা লগাই ক্লিয়াৰ। এতিয়া যাম আৰু ঘৰত অলপ দেৰি থাকিম, ভাত পানী খাই আকৌ শুই যাম, আকৌ ৰাতিপুৱা আহিব লাগিব। সেইটো চিষ্টেম আৰু দেখিছে আৰু কি চিষ্টেম, দেখি নহওক ব'লক ঘৰলৈ যাম এবাৰ। বন্ধুসকল আৰু আহি পাই গ'লোহি ঘৰ। এইটো হ'ল আমাৰ পোৱালি আৰু মই, দুইটা অলপ দেৰি খেলিম এতিয়া, তাৰপিছত দুইটাই সোমাওঁ ভাত পানী খাই। আজিলৈ ইমানে, বাই বাই। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাওঁ আপোনালোকক, বাই বাই।